এইফালে দতিহঁতক পাত ভাগি আগবঢ়াই দিছোঁ। আমি সকলোৱে প্ৰাৰ্থনা ভাগি গাই আপোনাৰ মহিমা আপুনি লেখত কৰি কৃষ্ণ গুৰু দেৱানন্দ শুন সাধু কি কৰিল নিমি মহাবলী কবি আদি ঋষি গণে কৰি কীৰ্তাঞ্জলি কহে দেৱ দয়া কৰি আমাৰ এখন বসনহে হৰিপতি যাদে মন হৰিপতি মনবিলাক হেৰি নহয় সেই স্থূল বুদ্ধি ব্যক্তি গণ কি প্ৰকাৰে দুষ্টৰা ঈশ্বৰী মায়া পাৰে তৰিবাৰে ঈশ্বৰ এটা দুষ্ট মায়া আছে। এই মায়াটো তৰিব কেনেকৈ পাৰে? ভগৱন্তৰ এতিয়া সকলো মানুহ মায়াত বন্দী। এই মায়াৰ পৰা এৰাই কেনেকৈ ঈশ্বৰৰ ভক্তি কৰিব পাৰে? সেই কথা কহ দেৱ হুই আসদয় তাহাঁতে প্ৰভূত চিত অতিশয় মোৰ অন্তৰখন তাত প্ৰভূত মানে হেৰি কৰি আছে। একেবাৰে মোক সেই কথাটো কওকচোন। ঋষিগণ কহে মৃগ নিপ কৰ হসবন স্ত্ৰী পুৰুষ প্ৰণয়তে বন্ধ শুনক যি ক'ব স্ত্ৰী পুৰুষ লগে বন্ধ আছে এটা আপোনালোকে শুনক। দুখ নাশ হেতু কাৰ্যে সদা প্ৰৱৰ্তয় সুখেৰ কাৰণ কৰ্মে সদা ৰত হয়। দুৰ্গতি নাইকিয়া হ'বৰ কাৰণে সুখ কেনেকৈ পাম তাৰ কাৰণে বহু কৰ্মত মানুহ গতি হয়। বিপৰীত ফল পায় সেই জীৱগণ নিত পীড়াগ্ৰস্ত তাৰে কৰিবে দৰ্শন। দাদা হেৰি নহয় আৰু এই বাক্যটো যে আপুনি কথা কোৱা তাকে অকণমান আমাক বুজাই দিয়কচোন। এইবিলাক ওপৰত সেইটো ভাল আছে, কিন্তু তাত ওপৰত আমি এটা বাক্য বান মাৰি আপোনাৰ মানে এটা মই পচন্দ দিছোঁ। আজি সমাজখনত আপোনালোকৰ সাধু সমাজতে হওক আমাৰ এখন সমাজতে হওক এনেকুৱা বাক্যৰ সদায় জড়িত আছে। কোনো ভাবি চোৱা নাই যে আজি কোৱা দুখটো মোৰ চিত্ৰগুপ্তই লিখিলে আপোনাক এদিন মই যে ইয়াৰ বাবে দুখ পামগৈ নিতে কৰা পাপক সেই পাপে ধৰা চাবি নিত্য চিত্ৰগুপ্তই পাপ লিখিছে তাৰ কথা কোনো বুজা নাই। হৰি গুণ শ্ৰৱণতে সৰ্বদা তৎপৰ। হৰি গুণ খং দমৰ পৰা আদি কৰি মোৰ দেহত থকা খং ৰাগকে আদি কৰি খং তেওঁ ৰাখিছে অকণমান খঙো কৰি দিছে। এতিয়া কিমানকৈ উগ্ৰ খং হ'লেতো আৰু কথাই নাই। সেইটো আৰু তেনে যতক অনৰ্থ আছে সংসাৰ তাতে তিনিবিধ কাম কৰোঁ আপুনি নকন্দানি কৰা কৰোঁ আৰু সেইকেইটা আমি কিছুমান কৰিবহে কৰিব লাগিব।
আয়া হৰি উদ্দেশ্য কৰে কাৰ্য সমুদয় তপ জপ নাম ধৰ্মে সদায় ৰত হয়। কেতিয়া কি কৰিব লাগে, তপ কোনখনৰ তপ কেতিয়া কৰিব লাগে, নাম ধৰ্ম কেতিয়া কিমান কৰিব লাগে, সদায় সদায় ৰত হয়। যিখিনি সদায় সত্যযোগে কৈ ধ্যান যেতিয়া সমস্ত ঘৰলৈ আহি যদি যজ্ঞ কৰিছে জপ এনেকৈ যাক যেনেকৈ গুৰু শিকালে তেনেকৈ কৰি যাব লাগে। তাহাতে সৰ্বখন আত্মাৰ সুপ্ৰিয় জানি সাধু কাৰ্যে ৰত, তাহাতে সৰ্বখন থাকে অনুৰত, দ্বাৰা কুট গৃহ প্ৰাণ আৰু চিত্ত মন, ঈশ্বৰ পদেশবে কৰে সমৰ্পণ, কৃষ্ণময় আত্মময় কৃষ্ণ ভক্তিকাৰ, তাৰক পৰিবেশ নিত্য ব্যৱহাৰ। স্থাৱৰ জংগময় এই দুই স্থানে, নৰমদে বিশেষত সজ্জন সংগমে। মানুহবিলাকৰ ভিতৰত এটা সজ্জন সংগম, মানে এটিয়ে এই সমস্ত গৃহত আহি আমাৰ পিতৃ গৃহত আহি এই সদব্যৱসায় এইটো সংগম। ইয়াত মানে যিখিনি বাক্য আলাপ আলোচনা কৰিব এইটো সজ্জনসকল, ইয়াততো কোনো অন্য কথা কোনো তৰ্ক বাদ কৰিব বা কিবা কথা নকৰেহি। এই ঈশ্বৰ পদে সবে কৰে সমৰ্পণ, কৃষ্ণময় আত্মায় আত্মা আৰু কৃষ্ণ ভক্তি তাৰ পৰিৱেশ নিত্য ব্যৱহাৰ। এতিয়া সাধুখনত পায় কৃতকৃত হৈ নিত্য ব্যৱহাৰ শ্ৰদ্ধা ভক্তিৰ সৈতে এই সমস্তকে ঈশ্বৰ মানি কিবা এটা লিখিছে তেনেকৈ সেইটো তোক মাতি আহিছে, তই এইটো সময়ত আহিছ ন, মই একদম বেয়া পাওঁ বুজিছ, এতিয়া সেইজনক বা ঈশ্বৰ মা হ'ব তেনেকুৱা লোক আছে নাই? সেইদিনা মোৰ ঘৰলৈ আপুনি প্ৰৱেশ কৰিলে মই আগত স্মৰণকে মাতিম, তেতিয়া এতিয়া মানে আপোনাৰ ঈশ্বৰ মানি অকণমান ৰাধা দেৰি হৈছে ন, ভাল হ'ব দিয়ক আহি যে দেখা দিলে আহি ফটো ওলালে এই মোৰ বুলি ক'ব লাগে, নেজানি এই বুলি কওঁতে তাৰ বুলি সৰ্বক্ষণে ভক্তি জনাব, অনুৰাগ তুষ্টি আৰু পবিত্ৰ কথন, আত্মাৰ সকলো দুখ কৰিব মোচন, শিক্ষা কৰি বেকমহা ভক্তিৰ সহিত। এইফালে পাঠ সামৰিলে আৰু এইফালে সিদ্ধমুঠি বাঢ়ি সকলোকে আগবঢ়াই দিবলৈ লৈছে। ইফালে তেওঁলোকক প্ৰসাদমুঠি আগবঢ়াই দিছে। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। এইকেইটি অকণমানিকেইটি আমাৰ ছোৱালীকেইজনী আৰু লগতে মাহীয়ে নমস্কাৰ কৈছে।